Oh মা কোবাত লুচি বনাইছে জানেনে ইমান ধুনীয়া গোন্ধাইছে মোৰ খাবলৈ মন হে গৈছে জানেনে ময়ো পাই আছো জানা বুৱাৰী গোন্ধটো পাই মোৰ ইমান খাব মন গৈছে নহয় কাৰ ঘৰত বনাইছে বা ৰবা মই বাহিৰত ওলাই এবাৰ চাই আহো গোন্ধটো কাৰ ঘৰৰ পৰা আহিছে বুৱাৰী বৰুৱা ঘৰত বনাইছে বলা যাও কিবা এটা চেলুলৈ নহলে খাবলৈ নোপোৱা ও মা বলা যাম ও বৰুৱানী ও কি কৰি আছে হে ও হাজৰ কাছে তোমাৰ লগত বুৱাৰীও আহিছা এই আমাৰ ছাগলীজনী হেৰাইছে ও ৰাতিপুৱাৰ পৰাই বিচাৰি আছো আপোনালোকৰ ফালে আহিছিল নেকি কেনেবাকে আমাৰ ফালে নাই অহা নহয় হাজৰিকানী অ হয় নেকি ও মা আয়ো মোৰটো ইমান ঘূৰাইছে ও আয়ো ও মা আপোনাৰ কি হ'ল বলকচোন অলপ বহি দিয়ক বলক হাজৰিকানী কি হৈছে আপোনাৰ হে ভগৱান তুমি অলপ বহাই দিয়াচোন মই চাহ অকণ বনাই লৈ আহিছো হ'ব খুৰী বনাওক যাও no. হাজৰিকানী চাহ লওকচোন দিয়া বুৱাৰী তুমি লোৱা এইকণ তুমিও খাই দিয়া দিয়ক খুৰী লুচি ক'ত মানে মানে ৰাতিপুৱা আপোনালোকৰ ঘৰত লুচি বনোৱা গোন্ধ পাইছিলো আমি মানে শাহু বোৱাৰীয়ে লুচি বনোৱা গোন্ধ পাই আহিছে সেয়া মই মাইনাৰ কাৰণে বনাইছিলো আকৌ তাইক স্কুললে দি পঠিয়াও টিফিনত মই সদায় ৰাতিপুৱা তাইৰ কাৰণে বনাওঁ টিফিনত দিবলৈ হ'ব তেন্তে মা মই আহিলো আমাৰ ঘৰত আকৌ এই ৰাহু দুজনী কিয় বহি আছে নিশ্চয় কিবা খাবলৈকে আহিছে মাইনা আহিলা যোৱা অলপ ফ্ৰেছ হৈ লোৱা এতিয়া মাইনা আহিলা আন্টি আহিলো টিফিনটো খালা নে তুমি মায়ে ইমান ধুনীয়াকে বনাই দিছে নাই আন্টি ৰুচি এখনহে খালো খাব মনেই নগলে আজি হয় নেকি ইমান ফূৰ্তি পাইছে যে আন্টি কিয় মানে মাইনা আমাৰ মাৰ ৰুমতে মাথাটো ঘূৰাই গৈছে ৰাতিপুৱা এবাৰ ছাগলীজনী হেৰালে জানানে আমি বিচাৰি ঘূৰি ফুৰিছো আহি তোমালোকৰ ঘৰ পালোহি মায়ে বাৰু মৰুৱা দেখি চাহ অকণে বিস্কুটে দিলে কিন্তু ইমান ডাঙৰ মানুহজনী বিস্কুট দুখনেনো কেনেকে পেট ভৰে তুমি ঘূৰাই নে লুচি দুখনকে দিয়া আৰু আমি দুজনে খাই এইকণ খোজকাঢ়ি যাবলৈ শক্তি পাম নহয় জানো কিন্তু আন্টি মই ৰুচি নিজে নেখাওঁ কাৰণে মোৰ লগৰজনীক দি দিলো তাই ৰুচি খাই খুব ভাল পায় কি হ'ব তেন্তে দিয়া আৰু মা বলক মই আপোনাক ধৰি লৈ যাম উঠক হ'ব বুৱাৰী ব'লা